গুড মৰ্ণিং সকলোকে মোৰ ফালৰ পৰা গুড মৰ্ণিং জনালোঁ আৰু মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাব। আৰু আজি আছিলে ছানডে আৰু বহুত দিন মই ভিডিঅ' বনোৱাই নাই, সদায় মন নাযায়, কেতিয়াবা কিন্তু মন যায় আৰু সেইকাৰণে ভাবিলোঁ আজি যিহেতু বন্ধ হৈ ৰুমতে এনেই থাকিম, সেইকাৰণে ৰাতিপুৱাই পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। আৰু এই শোৱাৰ পৰা উঠিয়েই মই আগতে বিচনাখন পাৰি লওঁ, নহ'লে কিবা ভাল নালাগে, লেতেৰা লেতেৰা লাগি থাকে। আৰু তাৰপিছত সদায় খোৱাৰে এগিলাচ কুহুমীয়া গৰম পানী খাই অলপ খোজকাঢ়িব ওলাই গ'লোঁ। আৰু এইটো আছিল জোৰ পুখুৰী, মোৰ ওচৰতে আছে, বেছি দূৰ নহয় বাৰু। মানে সেইকাৰণে ৰাতিপুৱা অলপ টাইম পালে খোজকাঢ়িব যাওঁ আৰু তাত বহুতেই খোজকাঢ়ে, ভালো লাগে ৰাতিপুৱা পৰিৱেশটো। আৰু আহোঁতেই মই অলপ বজাৰ কৰি আনিলোঁ। তাৰপিছত ৰাতিৰে আছিলে দাইল, মানে কালি ৰাতি বইল খাইছিলোঁ আৰু সেইকাৰণে দাইল অলপ থৈ দিছিলোঁ, আজি ৰাতিপুৱা তেল মাৰি ৰুটি বনাই তেনেকৈয়ে খালোঁ। আৰু তাৰপিছত ভাবিলোঁ অলপ নিজকে কেয়াৰ লওঁ, আৰু ইমান চুলিবোৰ ফাটিছে নহয়, মানে আৰু সৰিছেও, সেইকাৰণে এইটো চুলি সৰা তেল অলপ লগাইছোঁ, কিন্তু ইমান বেছি ভাল হোৱা নাই, তথাপিও মানে লগাইছোঁ আৰু চাই থাকোঁতে দুপৰীয়াই হ'ল। আৰু দুপৰীয়া বনাব লৈছোঁ অসমীয়া মগু দাইলৰ ৰেচিপি। মানে মোৰ মাটি দাইলৰ ষ্টাইলত খাব মন গৈছে, অসমীয়া মগু মাহ বিলাহী দি বনাইছোঁ। সদায়তো একেটা ষ্টাইলত খাই থাকি ভাল নালাগে ন, কেতিয়াবা বেলেগ বেলেগ ষ্টাইলতে খাই ভাল লাগে। আৰু সদায় নৰ্মেল দালি যেনেদৰে খাই তেনেকৈয়ে খাওঁ, আৰু যি ভাবিছোঁ অকণমান বেলেগ ষ্টাইলতে বনাওঁ, সেইকাৰণে এনেদৰে বনাব ল'লোঁ। বিলাহী অকণমান এনেকৈ তেলত ভাজি লৈছোঁ, ইয়াতে দিছোঁ শুকান জলকীয়া, নহৰু আৰু পাঁচফোৰণ। এইখিনি দেখিয়ে ধুনীয়া লাগিছে, এনেকৈ খাই ভাল লাগে। দেখি একদম বহুত ধুনীয়া লাগিছে, খাবলৈ টেষ্ট কৰি চালেহে গম পাম বাৰু, মাটি দাইলৰ নিচিনা লাগিছে। ভাত ৰেডি হৈ গ'ল, আজি দুপৰীয়া সাজত আৰু এনেদৰে আজি দুপৰীয়াৰ লাঞ্চটো ৰেডি। আৰু আবেলি ভাবিলোঁ অলপ ওলাই যাওঁ, মানে গণেশ চতুৰ্থীৰ কাৰণে ওচৰতে মহাযজ্ঞও আছিলে আৰু গণেশ মন্দিৰবিলাক এপাক আহোঁ বুলি ওলালোঁ। যজ্ঞ দিনতে হ'ল, কিন্তু তথাপিও সন্ধিয়া মই এপাক গৈছোঁ আৰু ভাল লাগে গৈ এনেকুৱা স্পেচিয়েল ডে'বোৰত মন্দিৰবোৰ। ইমান ধুনীয়াকৈ সজাইছে। আজিলে ভিডিঅ'টো ইমানতে ৰাখিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি থৈ যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলে বাই।